হেল্ল' যিহেতু ভোগৰ উৎসৱ ভোগালী আৰু মই আছোঁ পাণবজাৰত। এতিয়া পাণবজাৰত এখন ভোগালী বিহুৰ ধামাকা চলি আছে। এয়া আপোনালোকক দেখুৱাই দিছোঁ অকণমান ধামাকা ভোগালী বিহু। এয়া জহা চাউল পাই গ'ল 20 টকাত জহা চাউল। এয়া চতুৰ্থ বছৰ 5 বছৰত আমি যেহেতু আমাৰ 5 বছৰ হ'ব, অহাবাৰ নেক্সটবাৰ আমি ইয়াতকৈ আৰু ধামাকা মানে দিয়াৰ কাৰণে আমি ট্ৰাই কৰিম, চেষ্টা কৰিম। আৰু এই 5 বছৰটোত আপোনালোকৰ সহায় সহযোগ আৰু চতুৰ্থ বছৰটোতো আপোনালোকৰ সহায় সহযোগ কামনা কৰিম। ধন্যবাদ।